এভৰিৱান নিভাছ ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? মোৰ ভালেই বাৰু। আজি মই আহিছোঁ বীৰেন্দ্ৰগিৰি বসুমতাৰী প্ৰেক্ষাগৃহলৈ। ইয়াত আমাৰ পুৰণি গীতৰ এটি কৰ্মশালা দিয়া হৈছে। গ্ৰীষ্মকালীন কৰ্মশালা হয়। বৰপেটাৰ পৰা দুগৰাকী বিশিষ্ট কণ্ঠশিল্পীক আমন্ত্ৰণ কৰা হৈছে। তো চাওঁ আজি কি শিকায়। এয়া প্ৰথমতে ফিটা কাটিলে। এয়া চাওক কণ কণ শিশুৰ পৰা আৰম্ভ কৰি তিৰোতালৈকে সকলোবিলাক আহিছে। এয়া অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ গীত তিনিটি নিৰ্বাচন কৰি দিয়া হৈছে। এয়া আমাৰ গুৰু দুগৰাকীক সম্বৰ্ধনা জনোৱা হৈছে, সন্মানীয় মৃদুলা দাস আৰু শোভাৰাণী দাস বাইদেউক। এয়া আনফালে আমাৰ বিশিষ্ট অতিথি কণ্ঠশিল্পী বিদ্যাসাগৰক সন্মান জনোৱা হ'ল আৰু তেখেতেই সভাৰ চাকি প্ৰজ্বলিত কৰিলে। তেখেতৰ লগতে উপস্থিত থাকিল অভিনেত্ৰী ভ্ৰান্তি মেধি, ডক্টৰ আলক্ষ্য বৰুৱা আৰু বিশিষ্ট সন্মানীয় ব্যক্তিসকল। এইফালে আমাৰ ছাৰ বাইদেউসকলে হাৰমনিয়াম তবলাৰ সৈতে সাজু হৈছে। এয়া এখেতক আপোনালোকে হয়তো চিনিয়ে পাইছে, বিশিষ্ট কণ্ঠশিল্পী বিদ্যাসাগৰ। এখেতে আমাক গীত গাই শুনালে। সবাই হাত চাপৰি এবাৰ তোমালোকে ৰিদম কি কিনে গম পাম। এবাৰ বুঝু আই মাতৃ উদ্ধবাজি জয় ধনী পরমানন্দ। এইখিনিতে আমাৰ অভিনেত্ৰী ভ্ৰান্তি মেধি বায়ে অকণমান মোৰ ব্লগছটোৰ ওপৰত কৈছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ ভিডিঅ'টো ডিলেট হৈ গ'ল। গানৰ শেষত আমি বিশিষ্ট গুৰু দুগৰাকীৰ পৰা পপত্ৰ লাভ কৰিলোঁ। ৰ'দ কেনে ৰ'দ এটা অলপ দিয়া যোৱা হ'লে দে যাবা। প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ উদ্যোগত আমাক আজি এটি গ্ৰীষ্মকালীন কৰ্মশালা দিছিল। তো আমি সকলোৱে উপভোগ কৰিলোঁ, গালোঁ ধুনীয়াকৈ, বহুত ভাল লাগিল। তো এতিয়া শেষ হ'ল আমাৰ, এতিয়া গৈ আছোঁ আৰু ঘৰত। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। আকৌ লগ পাম আপোনালোকক মোৰ এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক।